নমস্কাৰ আপোনালোক সকলোকে আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই এই ভিডিঅ'টিত আসাম হিষ্ট্ৰী কেইটামান প্ৰশ্ন আলোচনা কৰিম অৰ্থাৎ মই যি সিৰিজ আগবঢ়াই আছিলোঁ পাৰ্ট 1 2 কৈ এইটো আসাম হিষ্ট্ৰীৰ 15 নম্বৰ পাৰ্ট আৰু আগৰ পাৰ্টসমূহ যদি আপোনালোকে চোৱা নাই মই লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এটা সেইসমূহ চাব পাৰিব আৰু এইটো মডাৰ্ণ হিষ্ট্ৰীৰ প্ৰথম ভিডিঅ' আমি এতিয়ালৈকে প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মিডিয়া হিষ্ট্ৰীলৈকে আলোচনা কৰিলোঁ 14 নম্বৰ পাৰ্টলৈকে আৰু এইসমূহ আপোনালোকে চাই ল'ব আৰু আজিৰ পৰা অৰ্থাৎ এই 15 নম্বৰ পাৰ্টৰ পৰা মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ কৰিছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে সম্পূৰ্ণ তথ্য লাভ কৰিব আৰু প্ৰি হিষ্ট্ৰীৰ পৰা মিডিয়াভেল হিষ্ট্ৰীলৈকে আপোনালোকে চাই ল'ব তেতিয়া প্ৰথমৰ পৰা গতিকে মই শেষলৈকে মডাৰ্ণ হিষ্ট্ৰীলৈকে এতিয়া আলোচনা কৰিছোঁ প্ৰথমৰ পৰা গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব তেতিয়া আপোনালোকৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে যি আলোচনা কৰিছোঁ তেতিয়া আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব গতিকে যিসকলে চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি থব তেতিয়া মই দিয়া ভিডিঅ' আপোনালোকে আপডেট লাভ কৰিব গতিকে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে ইন হুইচ ইয়েৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে বা কেতিয়া ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এইটো ইম্পৰ্টেণ্ট হয় যিকোনো পৰীক্ষাতে আহি থাকে আৰু এই প্ৰশ্নসমূহ ডিএলএডৰ এণ্ট্ৰেন্স এক্সাম বিএডৰ এণ্ট্ৰেন্স এক্সাম আৰু যিসমূহ কম্পিটিটিভ এক্সাম হয় আৰু অসম গভৰ্ণমেণ্টৰ যিসমূহ আগন্তুক এক্সাম আহি আছে সেই এক্সামসমূহতো এনেধৰণৰ প্ৰশ্ন সোধা দেখা যায় গতিকে আপোনালোকে প্ৰশ্নসমূহ আপোনালোকে লিখি ল'ব বহি তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু এই চুক্তিখন স্বাক্ষৰিত হৈছিলে দ্য ট্ৰিটি ৱাজ চাইন্ড বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য কিং অফ বাৰ্মা মান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই চুক্তিখন স্বাক্ষৰিত হৈছিলে এইটো আপোনালোকে মনত ৰাখিব চনটো আৰু তাৰিখটো তাৰ লগতে কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে চাগিয়াং মিং ৱাজ দ্য মনাৰ্ক বাৰ্মা এট দ্য টাইম অফ ইয়াণ্ডাবু ট্ৰিটি মানসকলৰ পৰা চাগিয়াং মিন আছিলে ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত কৰাৰ সময়ত তাৰপিছতে মেজৰ জেনেৰেল ছাৰ আৰ্চিবেলাট কম্পবেল চাইন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু অন বিহাফ অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা মেজৰ জেনেৰেল ছাৰ আৰ্কিবেল্ট কম্বেল আছিলে আৰু মানসকলৰ ফালৰ পৰা আছিলে চাগিয়াং মিন আপোনালোকে কুৱেশ্যন নম্বৰ 2 when did the British annex Assam ব্ৰিটিছে কেতিয়া অসমক সংযুক্ত কৰিছিলে অৰ্থাৎ ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহক যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে 1826 চনতে সেই অসমকো ব্ৰিটিছে সংযুক্ত কৰিছিলে অৰ্থাৎ ব্ৰিটিছৰ শাসন তেতিয়া অসমত চলাইছিলে 1826 চনত কুৱেশ্যন নম্বৰ 3 who was the first commissioner of Assam অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিলে অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিলে ডেভিড স্কট ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যন নম্বৰ 4 when was the first rebellion of Assam against the rule held ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহ কেতিয়া অনুষ্ঠিত হৈছিলে বা আৰম্ভ হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমত অসমত আন্দোলন আৰম্ভ হৈছিলে 1828 চনত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 5 The first rebellion against the British rule in Assam 1820 was led by 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে গুমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে হোৱা আন্দোলনৰ নেতৃত্ব দিছিলে গুমধৰ কোঁৱৰ ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যন নম্বৰ 6 1828 চনত কছাৰী ৰাজ্যক কোনটো নীতি বা মতবাদৰ অধীনত ব্ৰিটিছৰ শাসনত অন্তৰ্ভুক্ত কৰা হৈছিলে ডক্ট্ৰিন অফ লেপছ স্বত্ব বিলোপ নীতিৰ দ্বাৰা কছাৰী ৰাজ্যক ব্ৰিটিছৰ অধীনত বা শাসনত অন্তৰ্ভুক্ত কৰা হৈছিলে স্বত্ব বিলোপ নীতি বা ডক্ট্ৰিন অফ লেপছ কুৱেশ্যন নম্বৰ 7 কোন বছৰত নিম্ন অসমক ব্ৰিটিছে স্থায়ীভাৱে সংযুক্ত কৰিছিলে নিম্ন অসমক ব্ৰিটিছে স্থায়ীভাৱে সংযুক্ত কৰিছিলে 1828 চনত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 8 ইন হুইচ ইয়েৰ ধনঞ্জয় বুঢ়াগোহাঁই পিয়লি ফুকন এণ্ড জিউৰাম মেধি এৰ'জ এ ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ অৰ্থাৎ কোন চনত ধনঞ্জয় বুঢ়াগোহাঁই পিয়লি ফুকন আৰু জিউৰাম মেধিয়ে অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সৃষ্টি কৰিছিলে 1830 চনত ধনঞ্জয় বুঢ়াগোহাঁই পিয়লি ফুকন আৰু জিউৰাম মেধিয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সৃষ্টি কৰিছিলে এতিয়া হৈছে কুৱেশ্যন নম্বৰ 9 পিয়লি ফুকন ৱাজ হেংড ইন দ্য ইয়েৰ অৰ্থাৎ কোন চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিলে 1830 চনৰ 26 জুলাই তাৰিখে পিয়লি ফুকনক ফাঁচি দিয়া হৈছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কুৱেশ্যন নম্বৰ 10 when British imposed Bengali language over Assamese language অৰ্থাৎ কেতিয়া
ব্ৰিটিছসকলে অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাৰ প্ৰচলন কৰিছিলে 1834 চনত অৰ্থাৎ 1836ত ব্ৰিটিছসকলে অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাৰ প্ৰচলন কৰিছিলে Question number 11 Kasar was placed under the Commissionerate of Dhaka in অৰ্থাৎ কোন চনত কাছাৰক ঢাকাৰ আয়ুক্তালয়ৰ অধীনত ৰখা হৈছিলে 1834 চনত কাছাৰক ঢাকাৰ আয়ুক্তালয়ৰ অধীনত ৰখা হৈছিলে তাৰ পিছতে question number 12 When was the first tea garden established in India ভাৰতত প্ৰথম কেতিয়া চাহ বাগিচা স্থাপন কৰা হৈছিলে ভাৰতত প্ৰথম 1834 চনত চাহ বাগিচা স্থাপন কৰা হৈছিলে হেয়া হৈছে চাবুৱা ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলত স্থাপন কৰা হৈছিল ইম্পৰ্টেন্ট হয় বাপ কেতিয়া প্ৰশ্ন সুধিব পাৰে যে অসমত পোন প্ৰথমবাৰৰ বাবে কেতিয়া চাহ বাগিচা স্থাপন কৰা হৈছিল আৰু ক'ত স্থাপন কৰা হৈছিল তেতিয়া উত্তৰটো হ'ব 1834 চনত চাবুৱা অৰ্থাৎ ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলত ইম্পৰ্টেন্ট হয় Question number 13 Upper Assam was annexed to British Empire in the year অৰ্থাৎ কোন চনত উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত কৰা হৈছিল উজনি অসমৰ সৈতে ব্ৰিটিছক সংযুক্ত কৰা হৈছিল 1838 চনত ইম্পৰ্টেন্ট হয় মনত ৰাখিব তাৰ পিছতে question number 14 When was the Assam Tea Company established অসমত চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসমত চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল 1839 চনত 1839ত আৰু 1840 ৰ পৰা ব্যৱসায় কৰিছিল 1839ত চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল আৰু তাৰ এবছৰৰ পিছতে অৰ্থাৎ 1840 চনৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিল Question number 15 Who was the first tea planter of Assam প্ৰথমজন অসমীয়া চাহ খেতিয়ক কোন আছিল প্ৰথমজন অসমীয়া চাহ খেতিয়ক আছিল মনিৰাম দেৱান ইম্পৰ্টেন্ট হয় Question number 16 The first Assamese magazine Orunodai was published in the year কোন চনত অসমৰ প্ৰথম আলোচনীখন প্ৰকাশ পায় প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পায় 1846 এটো ইম্পৰ্টেন্ট হয় অৰুণোদয় প্ৰকাশ পাইছিল 1846 Question number 17 The Association of Gyan Pradayini Sabha was initiated by Gyan Pradayini Sabha কাৰ দ্বাৰা আৰম্ভ কৰা হৈছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ দ্বাৰা জ্ঞান প্ৰদায়িনী সভা আৰম্ভ কৰা হৈছিল ইম্পৰ্টেন্ট হয় আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা তাৰ পিছতে ইন আসাম দা পিৰিয়ড অফ 1826 টু 1858 ইজ known 1826 ৰ পৰা 1858 চনলৈকে অসমত কাৰ সময় বুলি কোৱা হয় 1826 চনৰ পৰা 1858 চন অৰ্থাৎ 1826 ৰ পৰা 1858 চনলৈকে অসমত কোম্পানী ৰাজ বুলি কোৱা হয় অৰ্থাৎ কোম্পানীৰ শাসন চলিছিল অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন চলিছিল তাৰ পিছৰ পৰা 1858 ৰ পৰা 1947 লৈকে এই সময়ছোৱা ক্ৰাউন ৰুল অৰ্থাৎ ৰজাৰ শাসন চলাইছিল অৰ্থাৎ ক্ৰাউন ৰুল বুলি কোৱা হয় 1868 ৰ পৰা 1850 লৈকে কোম্পানী ৰাজ অৰ্থাৎ ক্ৰাউন কোম্পানী ৰুল আৰু 1858 ৰ পৰা 1947 লৈকে ক্ৰাউন ৰুল এইকেইটা মনত ৰাখিব ইম্পৰ্টেন্ট হয় Question number 19 Which of the following act transferred power from the English East India Company to British Crown অৰ্থাৎ কোন আইনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ মুকুটলৈ ক্ষমতা হস্তান্তৰ কৰা হৈছিল The Government of India Act 1858 অৰ্থাৎ ভাৰত চৰকাৰ আইন 1858 চনৰ আইনখনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ মুকুটলৈ ক্ষমতা হস্তান্তৰ কৰিছিল এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব গতিকে আজি ভিডিওটোৰ জৰিয়তে এইকেইটা প্ৰশ্ন আলোচনা কৰিলো আৰু ভিডিও আগবঢ়াম অসম হিষ্ট্ৰী বিষয় এটো মডাৰ্ণ হিষ্ট্ৰী প্ৰথমটো ভিডিও আৰু বহুতো প্ৰশ্ন উত্তৰ আছে গতিকে মই পাৰ্ট ওয়াইজ ভিডিওসমূহ দি যাম গতিকে যি সকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব তেতিয়া মই দিয়া ভিডিওৰ আপোনালোকে আপডেট লাভ কৰিব গতিকে আকৌ এটা নতুন ভিডিওত লগ পাম আজিলৈ আহিছো ধন্যবাদ